হেল্ল' ফ্ৰেণ্ডছ, মই বিনোদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ এটা নতুন ভিডিঅ'। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা টিপছ দিম কেনেকৈ আপোনালোকে বলিউডৰ যিকোনো গানৰ লিৰিক্স কেনেকৈ আপোনালোকে পাব পাৰে, লিখিতভাৱে পাব পাৰে ৱেবছাইট যোগে। আৰু সেইটোকে আজি দেখুৱাম। তাৰ বাবে প্ৰথমতে আপোনালোকে আপোনালোকৰ ব্ৰাউজাৰত টাইপ কৰিব পাৰে lyricsme.com। lyricsme.com ব্ৰাউজাৰত টাইপ কৰাৰ পাছত আপোনালোকে এই ৱেবছাইটটোলৈ আহিব। আৰু যদিহে আপোনালোকে কিবা খেলি মেলি হৈছে টাইপ কৰোঁতে, তেতিয়া আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি এই ৱেবছাইটটোলৈ আহিব পাৰে। মই আকৌ এবাৰ ৱেবছাইটটো কৈ দিছোঁ, www.lyricsmint.com। আপোনালোকে এই ৱেবছাইটটোত অহাৰ লগে লগে এনেকৈ এখন ইণ্টাৰফেচ দেখিব। আৰু এনেদৰে আপোনালোকে প্ৰতিটো বলিউড গান, প্ৰতিটো পাঞ্জাবী গানৰ লিৰিক্স ল'ব পাৰে। আৰু এই ৱেবছাইটটোৰ যোগে আপোনালোকে কেৱল লিৰিক্স পোৱাই নহয়, গানটোৰ বিষয়ে আৰু চিনেমাখনৰ বিষয়ে সকলো তথ্য পাব পাৰিব। উদাহৰণস্বৰূপে মই আপোনালোকক অৰিজিত সিঙৰ নতুন এটা গান, বন্দেয়া গান, আপোনালোকে হয়তো শুনিছে। এই গানটোৰ বিষয়ে আপোনালোকে চাব পাৰে এনেদৰে। আৰু যিকোনো ধৰণৰ গানৰ বিষয়ে চাব পাৰে, ক্লিক কৰাৰ লগে লগে গানটো চাৰ্চ কৰিব পাৰে। আৰু এনেদৰে আপোনালোকক গানটোৰ বিষয়ে লিখি দিব, দিছ ছং ইজ ছাং বাই অৰিজিত সিং। আৰু আপোনালোকে ইয়াত চাব পাৰে ছিংগাৰ লিখা আছে অৰিজিত সিং, লিৰিক্স ডক্টৰ দেৱেন্দ্ৰ কাফিৰ, মিউজিক শ্বৰীব আৰু ষ্টেৰিং তাপচিপন্নু। এনেদৰে আপোনালোকে মুভি ৰিলিজ ডেট 9 মাৰ্চ 2018, মিউজিক লেবেল ছনী মিউজিক ইণ্ডিয়া। আৰু অলপ তলৰ ফালে আপোনালোকে দেখিব যে বন্দেয়া লিৰিক্স। আপোনালোকে কম্পিউটাৰ বা মোবাইল সকলো ধৰণৰ ডিভাইচৰ পৰা আপোনালোকে এই ৱেবছাইটটোত আহিব পাৰে। আপোনালোকৰ প্ৰয়োজন অনুসৰি যিকোনো বলিউড আৰু পাঞ্জাবী গানৰ লিৰিক্স ল'ব পাৰে। আৰু যদিহে ফ্ৰেণ্ডছ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।